হেল্ল' এভৰিৱান, কি খবৰ? মোৰ মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বৰ্তমান গৈ আছোঁ মা ঘৰলৈ। আৰু আমাৰ এই গাড়ী চালকজন কি জানো ইমান মুখে পেকপেকাই থাকিব পাৰে, গাড়ীত গৈ থাকিলে তাকে কৈ আছোঁ, তাৰ কাৰণে মোক জোকাই আছে। আৰু এই পিছফালে বহি গৈছে আমাৰ মায়ে 1.5 মাহ মানে হ'ল ঘৰত নোযোৱা, তাকে আমি থ'বলৈ গৈছোঁ কেইদিনমানৰ কাৰণে, আকৌ আহিব। আৰু এই পাহাৰখন চাওকচোন, ইমান ধুনীয়া লাগিছে, মনোমোহা। সঁচাকৈ এনেকুৱা দৃশ্যবোৰ দেখিলে মই ভিডিঅ' কৰি ৰাখি থৈ দিওঁ। পাহাৰখন আচলতে ডাৱৰে ইমান ধুনীয়াকৈ ঢাকি ৰাখিছে, চাবলগীয়া। আৰু এয়া চাওক, সেউজীয়া পথাৰখন ইমান ধুনীয়াকৈ সজাল ধৰিছে, যাতে পোক পৰুৱাই অনিষ্ট নকৰে তাৰে কামনা কৰিছোঁ। কি যে ভাল লাগে ঘৰত গৈ, দুয়োফালে সেউজীয়া পৰিৱেশ, সোঁ চাইডেও পথাৰ, বাওঁ চাইডেও পথাৰ। আৰু পালোহি আমি লাহে লাহে ঘৰ। আৰু এয়া চাওকচোন, আমাৰ বোৱাৰীয়ে আগবঢ়াই আনিছে ভিনিয়েকক। আচলতে এইবোৰেই মৰম, বহুত বেছি ভাল লাগে। আৰু আমাৰ পোৱালি এয়া চাওকচোন, 1 মাহমান হ'ল কুকুৰে পোৱালি দিয়া। আৰু